হেল্ল' গাইজ, নমস্কাৰ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ, এগ বিৰিয়ানী, আৰু ৰেচিপিটো আপোনালোকে চাই থাকিব। বিৰিয়ানী বনাবৰ কাৰণে মই 2টা কণী লৈছোঁ আৰু 3টা সৰু সৰু চাইজৰ আলু লৈছোঁ। আলুও দিম, ইয়াত ভাল লাগিব খাই। আৰু দুজনে মানুহ যিহেতু সেইকাৰণে 2টাই কণী লৈছোঁ বাৰু। আৰু ইয়াত মই এতিয়া পানী দি চিটি মাৰিব দিওঁ। আৰু এইখিনি মই বিৰিয়ানী ৰাইচ ধুই লৈছোঁ, 2 পোৱামান হ'ব, আধা কেজি। ধুই পেলাই ৰেডি কৰি থৈ দিছোঁ। এতিয়া মই মছলা পাতিখিনিও ৰেডি কৰোঁ। গোটেইখিনি আগতে ৰেডি কৰি লওঁ, তাৰপাছত বনাওঁ। আৰু ইয়াৰ মই গোটা মছলা লৈছোঁ, লং আৰু দালচেনি আৰু তেজপাত আৰু এয়া গোটা জিৰা। এতিয়া মই গুড়া যিখিনি গুড়ি মছলা সেইখিনি মানে ৰেডি কৰি ল'ম। এয়া নিমখ, জিৰা আৰু ধনিয়া, হালধি গুড়ি, জলকীয়া গুড়ি, তাৰপাছত এয়া চিকেন মছলা, গৰম মছলা আৰু এয়া বিৰিয়ানী মছলা। আৰু বিৰিয়ানী মছলাত ইলাচি সকলো থাকেই, সেইকাৰণে ইলাচি দিয়া নাছিলোঁ। আৰু এইফালে মই ৰেডি কৰি লোৱা মছলা পাতি, পিঁয়াজ, আদা, নহৰু সকলোখিনি ইয়াতে ৰেডি কৰি লৈছোঁ। এতিয়া মই বনাওঁ। আৰু কণীকেইটা এনেকৈ মই অকণমান ফালি লৈছোঁ যাতে ভিতৰত নিমখ সোমাই যায়। এতিয়া মই বনাম। এয়া ঘিও লৈছোঁ আৰু এয়া মিঠাতেল। এতিয়া মই বনাওঁ আহক। মই কুকাৰতে বনাম বাৰু, মানে যদি ঘৰতে এনে বনাই খাই জল্দি মানে হ'ব লাগে, তেতিয়াহ'লে কুকাৰত বনালে ভাল, সোনকালে হয় আৰু ভালো হয়, ইমান আৰু কষ্টও নহয়। কুকাৰত এয়া মই মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনি গৰম হ'লে মই ইয়াত কণী এটা অকণমান ভাজি ল'ম, ফ্ৰাই কৰি ল'ম, কণী আৰু আলু। এয়া মই কণীখিনি অকণমানে ফ্ৰাই কৰি লৈছোঁ, যিহেতু বিৰিয়ানী দিলে কালাৰ হৈয়ে যাব, মিক্স হৈ যাব। আৰু এতিয়া মই পিঁয়াজখিনিও ভাজি ল'ম। আৰু পিঁয়াজখিনি অকণমান একদম ৰং হোৱাকৈ মানে অকণমান ভাজি অলপ উঠাই থ'ম, যাতে মানে পাছত বিৰিয়ানীত মানে দিব পাৰোঁ আৰু। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব, কাৰণ যিহেতু আগত কি মছলা লাগিব মই কৈছোঁৱেই, তো আপোনালোকে ভিডিঅ'টো চাই থাকক।
অকণমান ৰিফাইন তেল দিছোঁ যাতে চাউলকেইটা মানে কি ভাঙি নাযায়, এটা এটা হৈ থাকিব তেতিয়া। আৰু ঘিখিনিও দিলোঁ। আৰু এতিয়া মই পানী দিম। আৰু আগতীয়াকৈ যিহেতু চাউলখিনি ধুই থৈ দিছিলোঁ, চাউলখিনি আধা সিজা হৈছে, এনেকৈ ধুই থ'লে আধা সিজা হৈ যায়। পানীৰ পৰিমাণটো একেবাৰে কম, ভাত বনালে যিমান দিওঁ ইমান নালাগে, কাৰণ চাউলটো সিজিয়ে আছে যিহেতু। একেবাৰে মানে 1 গিলাচমান দিলেই হ'ব আৰু একদম কম আৰু লাগাত কৰি, যাতে মানে এটা এটা হৈ থাকে চাউল। বিৰিয়ানী এটা এটা হৈ থাকিলে মানে ভাল লাগে, বেছি সিজি গ'লে ভাল নালাগে। তো সেইটো কাৰণে অকণমানে পানী দিব। দেখাইছে মোৰ আলু আৰু কণী তল যোৱাই নাই, মানে তেনেকুৱাকৈ পানী দিব। অকল চাউলকেইটা যাতে সাধাৰণ অকণমান তল যায়। আৰু এইফালে মই কালাৰৰ কাৰণে মানে থাকে ন বিৰিয়ানীত ৰেড কালাৰ, গ্ৰীণ কালাৰ, সেনেকুৱা টাইপৰে কালাৰৰ কাৰণে মই এইটো ৰেড কালাৰ আৰু অৰেঞ্জ কালাৰ দি চাউলখিনি মোৰ বনাই থোৱা আছিল, তো সেইখিনি মই কালাৰ কৰি ল'ম। আৰু এইখিনি মই বিৰিয়ানীখিনি হ'লে দি দিম। আপোনালোকে মাত্ৰ এটা চিটিয়ে মাৰিব, বেছি নামাৰিব, বেছি মাৰিলে সিজি যাব। এটা চিটিতে হৈ যাব। দেখিছেনে আমাৰ বিৰিয়ানী ধুনীয়া হৈছে, ধুনীয়া এটা এটা হৈছে। এয়া আমাৰ বিৰিয়ানী ৰেডি, এতিয়া খাবহে লাগে আৰু।